দৰ্শকসকল জ্ঞান দৰ্শনলৈ আপোনাক স্বাগতম জনাইছোঁ শিক্ষাৰ লগত জড়িত বিভিন্ন তথ্য পাই থাকিবলৈ চাই থাকিব জ্ঞান দৰ্শনৰ আজিৰ সংখ্যাত আমি অসমৰ বুৰঞ্জী সম্পৰ্কত আলোচনা কৰিম গতিকে আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ Question number 1 What was the name of the river crossed by Huensang as described by him before he entered Kamrup হিউৱেনচাঙৰ লিখনিৰ ভিত্তিত কামৰূপত প্ৰৱেশৰ পূৰ্বে তেখেতে কোনখন নদী পাৰ হৈছিল এণ্ড কাৰেক্ট এনচাৰ ইজ অপশ্যন বি কৰদৈয়া নদী কুৱেশ্যন নং 2 হু ৱাজ দ্য এনচেষ্টৰ অৱ দ্য কোচ ডাইনেষ্টি কোচ ৰাজবংশৰ আদি পুৰুষ কোন আছিল এণ্ড কাৰেক্ট এনচাৰ ইজ অপশ্যন এ হাৰিয়া মণ্ডল কুৱেশ্যন নং 3 হু ৱাজ টাইটেলড এজ দ্য বিক্ৰমাদিত্য অৱ কামৰূপ অৰ আছাম কাক কামৰূপ বা অসমৰ বিক্ৰমাদিত্য আখ্যা দিয়া হয় এণ্ড কাৰেক্ট এনচাৰ ইজ অপশ্যন চি নৰনাৰায়ণ কুৱেশ্যন নম্বৰ 4 হুইচ অৱ দ্য ফলোয়িং এষ্টাব্লিছ দেয়াৰ কেপিটেল এট মাইবং নিম্নোক্ত কোনটোৱে তেওঁলোকৰ ৰাজধানী মাইবঙত প্ৰতিষ্ঠা কৰিছিল এণ্ড কাৰেক্ট এনচাৰ ইজ অপশ্যন ডি কছাৰীসকলে তেওঁলোকৰ ৰাজধানী মাইবঙত স্থাপন কৰিছিল কুৱেশ্যন নম্বৰ 5 হু ডেষ্ট্ৰইড দ্য কামাখ্যা টেম্পল কামাখ্যা মন্দিৰ কোনে ধ্বংস কৰিছিল এণ্ড কাৰেক্ট এনচাৰ ইজ অপশ্যন বি কালাপাহাৰ কুৱেশ্যন নং 6 ইন 1257 ডিউৰিং দ্য ৰেইন অফ সন্ধ্যা হু অফ দ্য ফলোয়িং এটেক্ট কামৰূপ কিংডম 1257 চনত সন্ধ্যাৰ ৰাজত্বকালত তলৰ কোনজনে কামৰূপ আক্ৰমণ কৰিছিল এণ্ড কাৰেক্ট এনচাৰ ইজ অপশ্যন চি টুঘ্ৰিল খা কুৱেশ্যন নং 7 Who of the following shifted the capital of Kamrup to Kamatapur? কামৰূপৰ ৰাজধানী কমতাপুৰলৈ কোনে স্থানান্তৰিত কৰিছিল এণ্ড কাৰেক্ট এনচাৰ ইজ অপশ্যন এ সন্ধ্যাই টুঘ্ৰিল খাৰ আক্ৰমণ প্ৰতিহত কৰি কামৰূপৰ ৰাজধানী কমতাপুৰলৈ তুলি নিছিল আৰু তেতিয়াৰ পৰা ৰাজ্যখনৰ নাম কমতা হয় বা কমতাপুৰ হয় কুৱেশ্যন নং 8 Who was the last king of Khen dynasty? Khen বংশৰ শেষ ৰজা কোন আছিল এণ্ড কাৰেক্ট এনচাৰ ইজ অপশ্যন চি নীলম্বৰ খেন বংশৰ শেষ ৰজা আছিল আৰু নীলধ্বজ আছিল প্ৰথম ৰজা কুৱেশ্যন নং 9 Who established Koch dynasty replacing Kamata kingdom? কমতাপুৰৰ স্থানত কোচ ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল এণ্ড কাৰেক্ট এনচাৰ ইজ অপশ্যন ডি বিশ্বসিংহ বংগৰ নবাব হুছেইন শ্বাহৰ আক্ৰমণত 1498 খ্ৰীষ্টাব্দত কমতাপুৰ ধ্বংস হয় পৰৱৰ্তী সময়ত ভূঞাসকল ক্ৰমে শক্তিশালী হৈ উঠিছিল দৰং ৰাজবংশাৱলী অনুযায়ী এই ভূঞাসকলক পৰাস্ত কৰি বিশ্বসিংহই পূৰ্বৰ কমতাপুৰৰ বুকুতে কোচ ৰাজ্য বা কোচ ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল কুৱেশ্যন নং 10 Which of the following was the first capital of Kosari kingdom? তলৰ কছাৰী ৰাজ্যৰ প্ৰথম ৰাজধানী ক'ত আছিল এণ্ড কাৰেক্ট এনচাৰ ইজ অপশ্যন বি কাছমাৰী কুৱেশ্যন নং 11 Which was the first capital of চুতীয়া kingdom? চুতীয়াসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল এণ্ড কাৰেক্ট এনচাৰ ইজ অপশ্যন এ স্বৰ্ণগিৰি চুতীয়াসকলৰ প্ৰথম ৰাজধানী আছিল স্বৰ্ণগিৰি 1187 পৰা 1224 খ্ৰীষ্টাব্দলৈ ই চুতীয়াসকলৰ ৰাজধানী হিচাপে আছিল দ্বিতীয় ৰজা ৰত্নধ্বজ পালে স্বৰ্ণগিৰিৰ পৰা ৰাজধানী ৰতনপুৰলৈ স্থানান্তৰিত কৰিছিল আৰু পুনৰ ৰতনপুৰৰ পৰা ৰাজধানী শদিয়ালৈ স্থানান্তৰিত কৰা হৈছিল 1248 চনৰ পৰা 1524লৈ শদিয়া চুতীয়াসকলৰ ৰাজধানী আছিল শদিয়া সৎফুলৰ বাবে বিখ্যাত কুৱেশ্যন নং 12 Who established চুতীয়া কিংডম চুতীয়া ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল এণ্ড কাৰেক্ট এনচাৰ ইজ অপশ্যন চি বীৰপালে চুতীয়া ৰাজ্য প্ৰতিষ্ঠা কৰিছিল ৰত্নধ্বজ পাল বা গৌৰী নাৰায়ণ আছিল এই বংশৰ শক্তিশালী ৰজা আৰু নীতিপাল আছিল শেষ ৰজা কুৱেশ্যন নম্বৰ 13 Who of the following worship কছাইখাতি গোসানী এণ্ড কছাইখাতি গোসানীক কোনে পূজা কৰিছিল এণ্ড কাৰেক্ট এনচাৰ ইজ অপশ্যন ডি চুতীয়াসকলে কছাইখাতি গোসানীক পূজা কৰিছিল কুৱেশ্যন নং 14 ইন হুইচ ইয়েৰ হুছেইন শ্বাহ এটেক্ড কামৰূপ কমতা কোন চনত হুছেইন শ্বাহে কামৰূপ কমতা আক্ৰমণ কৰিছিল এণ্ড কাৰেক্ট এনচাৰ ইজ অপশ্যন
B. 1498 বংগৰ নবাব হুছেইন শ্বাহে কমতাৰ শেষ ৰজা নীলাম্বৰৰ দিনত কামৰূপ কমতা অধিকাৰ কৰিছিল Question number 15 Who founded Salastambha dynasty শালস্তম্ভ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল and correct answer is option A শালস্তম্ভ বৰ্মন বংশৰ শেষ ৰজা ভাস্কৰ বৰ্মন অবিবাহিত হোৱা বাবে নালন্দা প্ৰদেশৰ শাসক তথা ভাস্কৰ বৰ্মনৰ নিকট সম্পৰ্কীয় বুলি বিবেচিত অবন্তী বৰ্মন বা শালস্তম্ভই প্ৰতিষ্ঠা কৰা বংশক শালস্তম্ভ বংশ নামে জনা যায় ত্যাগ সিং এই বংশৰ শেষ ৰজা Question number 16 What was the name of the capital of Salastambha dynasty শালস্তম্ভ বংশৰ ৰাজধানীৰ নাম কি আছিল and correct answer is option C Horupeshwar Question number 17 During the reign of Salastambha dynasty in Kamrup who of the following Chinese traveler came to Kamrup শালস্তম্ভ বংশৰ ৰাজত্বকালত তলৰ কোনজন চীনা পৰিব্ৰাজক কামৰূপলৈ আহিছিল and correct answer is option B Iching Question number 18 During the reign of Salastambha dynasty in Kamrup which Vaishnava saint visited Kamrup শালস্তম্ভ বংশৰ ৰাজত্বকালত তলৰ কোনজন বৈষ্ণৱ সন্ত কামৰূপলৈ আহিছিল and correct answer is option C Shankaracharya Question number 19 Who excavated the big tank at Tezpur known as Harjar Pukhuri Tezpurer Harjar Pukhuri কোনে সজাইছিল খান্দিছিল and correct answer is option A Harjar Burman 19 শতিকাত হাৰ্জাৰ বৰ্মনে প্ৰায় 70 একৰ ভূমিত এই হাৰ্জাৰ পুখুৰী নামৰ পুখুৰীটো খন্দাইছিল Question number 20 Who founded Pal dynasty পাল বংশ কোনে প্ৰতিষ্ঠা কৰিছিল and correct answer is option C ব্ৰহ্মপাল শালস্তম্ভ বংশৰ পাছত ব্ৰহ্মপালে পাল বংশ প্ৰতিষ্ঠা কৰিছিল Question number 21 Hyanthul copper plates and the Tezpur rock epigraph belongs to whom of the below Hyanthul তাম্ৰলিপি আৰু তেজপুৰ শিলালিপি তলৰ কোনজনৰ লগত জড়িত and correct answer is option D Harjar Burman Question number 22 Who was the founder of Khen dynasty Khen বংশৰ প্ৰতিষ্ঠাতা কোন আছিল and correct answer is option B Nilodhaj Question number 23 Ancient Kamrup kingdom was divided into how many divisions প্ৰাচীন কামৰূপক কেইটা ভাগত বিভক্ত আছিল and correct answer is option C 4 হে চাৰিটা ভাগ হৈছে ৰত্নপীঠ কামপীঠ স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ Question number 24 Which of the below was the first Muslim invasion of Kamrup তলৰ কোনটো মুছলমানৰ প্ৰথম Kamrup আক্ৰমণ আছিল and correct answer is option A invasion led by Muhammad bin Bakhtiar Muhammad bin Bakhtiaৰৰ Kamrup আক্ৰমণ হৈছিল 1206 খ্ৰীষ্টাব্দত এই সময়ত তেখেত আছিল Muhammad bin Bakhtiar আছিল Muhammad ঘুৰিৰ সেনাপতি Question number 25 Who was the king of Kamrup during the first Muslim invasion of Kamrup প্ৰথম মুছলমান আক্ৰমণৰ সময়ত কামৰূপৰ ৰজা কোন আছিল and correct answer is option B Prithu Question number 26 Which of the below describes the first Muslim invasion of Kamrup তলৰ কোনটোৱে মুছলমানৰ প্ৰথম কামৰূপ আক্ৰমণৰ বিষয়ে ব্যাখ্যা কৰে and correct answer is option C কানাই বৰশী stone inscription কানাই বৰশী বোৱা শিলালিপিত কামৰূপত প্ৰথম মুছলমান আক্ৰমণৰ বিষয়ে বিৱৰণ পোৱা যায় Question number 27 Which of the following depicts the regulations on playing of boats in the Brahmaputra within certain specified boundaries?
তলৰ কোনটোৱে ব্ৰহ্মপুত্ৰৰ নিৰ্দিষ্ট সীমাৰ ভিতৰত নৌকা চালনাৰ ওপৰত নীতি নিৰ্দেশনাৰ ইংগিত দিয়ে? And correct answer is option D, তেজপুৰ rock inscriptions. তেজপুৰৰ শিলালিপি হৰ্জাৰ ভ্ৰমণৰ লগত জড়িত। ইয়াৰ দ্বাৰা তেখেতৰ অধীনস্থ বিশাল নৌবাহিনীৰ কথা অনুমান কৰিব পাৰি। Question number 28. Who was titled as কুমাৰ ৰাজা? কুমাৰ ৰজা বুলি কাক আখ্যা দিয়া হয়? And correct answer is option C, ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মন অবিবাহিত আছিলে আৰু সেইকাৰণে তেওঁক কুমাৰ ৰজা বুলি কোৱা হয়। Question number 29. What was the name of the book of হিউৱেন চাং? হিউৱেন চাঙৰ গ্ৰন্থখনৰ নাম কি আছিল? And correct answer is option B, CUK. ইয়াৰে ইণ্ডিকা গ্ৰন্থখন হ'ল মেগাস্থেনিছৰ গ্ৰন্থ আৰু মেগাস্থেনিছ আছিল এজন গ্ৰীক ভ্ৰমণকাৰী। তেখেত আছিল ভাৰতৰ প্ৰথম ভাৰত ভ্ৰমণ কৰা পৰিব্ৰাজক। চন্দ্ৰগুপ্ত মৌৰ্যৰ দিনত তেখেত ভাৰতলৈ আহিছিল। দ্য ট্ৰেভেলছ গ্ৰন্থখন লিখিছিল ইবন বটুতাই। ইবন বটুতা ভাৰতলৈ আহিছিল মহম্মদ বিন তুগলকৰ ৰাজত্বকালত। তাৰপিছত ফগুজি হ'ল ফাহিয়েনৰ গ্ৰন্থ। ফাহিয়েন আছিল প্ৰথম ভাৰত ভ্ৰমণকাৰী চীনা পৰিব্ৰাজক। তেখেত আহিছিল চন্দ্ৰগুপ্ত দ্বিতীয়ৰ সময়ত। Question number 30. What was the name of the capital of the Pal dynasty? পাল বংশৰ ৰাজধানীৰ নাম কি আছিল? And correct answer is option D, দুৰ্জয়নগৰ। Question number 31. Who destroyed নালন্দা ইউনিভাৰ্চিটি? কোনে নালন্দা বিশ্ববিদ্যালয় ধ্বংস কৰিছিল? And correct answer is option A, বখতিয়াৰ খিলিজি। Question number 32. Who rebuilt কামাখ্যা টেম্পল? কামাখ্যা মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল? And correct answer is option C, নৰনাৰায়ণ। গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰ চুলেইমান কৰনানীৰ সেনাপতি কালাপাহাৰে ধ্বংস কৰিছিল বুলি জনা যায়। বৰ্তমান গৱেষকসকলে কালাপাহাৰৰ সম্পৰ্কত উপযুক্ত তথ্যৰ অভাৱ হেতু 1498 চনত হুছেইন শ্বাহৰ আক্ৰমণৰ সময়ত কামাখ্যা মন্দিৰ ধ্বংস হোৱা বুলি অনুমান কৰা হয় আৰু পৰৱৰ্তী সময়ত 1565 চনত কোচ ৰজা মহাৰাজ নৰনাৰায়ণে এই মন্দিৰটো পুনৰ নিৰ্মাণ কৰিছিল বুলি জনা যায়। বন্ধুসকল, আজিলৈ ইমানেই। ভিডিঅ'টো যদি আপোনাক উপকৃত কৰিছে তেন্তে লাইক কৰিব, বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।